হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইবাৰ যিহেতু স্বাধীনতা দিৱস তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ দিছিলে, সেয়েহে আমাৰ ল'ৰাৰ স্কুলতো 13 আগষ্টৰ দিনা স্বাধীনতা দিৱস এনেকৈ পালন কৰিছিলে। আৰু তাৰে কিছু অংশ মই মোবাইলত ৰাখি থৈছিলোঁ, তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৱাল হয় দেখিছেনে, ইমান ধুনীয়াকৈ ছবিবিলাক আঁকি থোৱা গৈছে। আৰু ল'ৰা ছোৱালীবিলাক এনেকৈ ৰেডি হৈ আছে ৰখোৱা যাত্ৰাৰ বাবে। ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। श्यामलां मातरं वन्दे